হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে আপোনালোকে। তো মই আজি আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিছোঁ। মানে এই মই যেতিয়া যে ভিডিঅ' বনাই আছোঁ, এইটো বনাই আছোঁ একচুৱেলি মানে হাতেদি বনাই আছোঁ। মই এটা চেলফি ষ্টিক লৈছোঁ, মানে চেলফি ষ্টিক নহয়, একচুৱেলি ট্ৰাইপড লৈছোঁ। তো ট্ৰাইপডত ভিডিঅ' বনালে কেনেকুৱা দেখি তো আপোনালোকক মই দেখাবলৈ ট্ৰাই কৰিম। তো আপোনালোকে মোৰ পিছফালে দেখি আছে এখন পথাৰ, আৰু এইফালে আছে মানে নদী আছে, কলং নদী আছে, আৰু এইবিলাক পুখুৰী আছে, আৰু ইফালে পথাৰ আছে। তো মই ট্ৰাইপডত কেনেকুৱা দেখি ভিডিঅ' বনাবলৈ তো আপোনালোকক দেখাই আছোঁ। প্ৰথমত মই ভাবি আছোঁ ট্ৰাইপডটো দেখাই দিওঁ আপোনালোকক। এইটো মোৰ ট্ৰাইপড হয়, তো আপোনালোকে চাওক যে এইটো ট্ৰাইপড। একচুৱেলি এই ট্ৰাইপডত ভিডিঅ' বনালে কেনেকুৱা দেখি তো আপোনালোকক দেখাইছোঁ। এইটো নদী হয়, কলং নদী। ইয়াতে মাছ টাছ মাৰে, ইয়াতে ধুনীয়া মানে কি একচুৱেলি এইখন নদীত যেতিয়া বানপানী হয়, ইয়াত বিভিন্ন ধৰণৰ মাছ টাছ পোৱা যায়। ৰাণ্ডমলি এনে সুধিম আৰু কিবা কিবি, ভণ্টি দুজনীক কিবা কিবি সুধিম, ক'ৰ পৰা আহিলে, কি কথা, ক'ত গৈছিলা তোমালোকে? পথাৰত গৈছিলা? ৰ'বাচোন ভণ্টি, 1 মিনিট ৰ'বা। এই ছাগলী কাৰ? তোমালোকৰ? অলপ টানকৈ দিয়া মাতটো, তেতিয়াহে শুনা পাব। তোমালোকৰ কিয় লৈ আহিলা পথাৰৰ পৰা? মানে সৰু বাচ্চা যে কুকুৰে খাব। চুৰ কৰা নাইতো? হে, কি নাম তোমাৰ? পল্লৱী মালু। তোমাৰ? মমতা মালু। মমতা মালু। কিয় কৈছিলা এইফালে? আমাৰ ঘৰতে আছিলো, তাই মাতি লৈ আহিলে। হয় নেকি? অঁ, ঘৰ ইফালে নে সিফালে? এইফালে। এইফালে? আমাৰ ঘৰ এইটো। হয় নেকি? অঁ, মই যে তোমালোকক ভিডিঅ'ত উঠাইছোঁ, তোমালোকে ভয় কৰিছা নেকি? নাই। আজি তো গাইজ, তো মই এতিয়া বনাই আছোঁ ট্ৰাইপডত ভিডিঅ'। তো আপোনালোকে কমেণ্ট কৰি জনাব যে ডিফাৰেঞ্চটো কি। একচুৱেলি মই হাতেদি বনালে ভাল হয় না ট্ৰাইপডত বনালে ভাল হয়, আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ, একচুৱেলি এইটো যোনটো ট্ৰাইপড, এই ট্ৰাইপডটো মানে বেছি দাম লোৱা নাই, 280 টকা লৈছে। তো আপোনালোকে ফ্লিপকাৰ্টত ল'ব পাৰে ট্ৰাইপড, যোনে যোনে ইউটিউব কৰিম বুলি ভাবি আছে। তো মই দেখাবলৈ ট্ৰাই কৰিছোঁ। একচুৱেলি মই আপোনালোকৰ কথা এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মই মানে 3-4টা ব্লগ, মানে আপোনালোকক ব্লগ মানে মোৰ ইউটিউব ভিডিঅ'ত তো হিন্দী হিচাপে বনাইছোঁ। একচুৱেলি মানে হিন্দী বনাইছোঁ কিয় নাজানো, মই ভাল লাগে তো সেইটো কাৰণে বনাইছোঁ। আৰু হিন্দী মই ইমান এক্সপাৰ্টো নহয়, তথাপি মই বনাইছোঁ। আৰু এইটো মই অসমীয়াত এইটো কাৰণে বনাইছোঁ। মই মানে কালি মৰিগাঁও মেইন টাউনত যেতিয়া ভিডিঅ' এটা বনাইছোঁ, তেতিয়া মানুহবিলাকে কৈ আছে তুমি যিহেতু ব্লগ এটা বনাই আছা অসমত, তো তুমি অসমীয়াত ব্লগ বনোৱা, মানে ফ'ৰ্চ কৰা নাই যে বনাবই লাগিব। তো কৈছে যে তুমি অসমীয়াত বনোৱা, পিছত যেতিয়া ডাঙৰ ইউটিউবাৰ হৈ যাবা তেতিয়া তুমি হিন্দীত ব্লগো বনাব পাৰিবা। তো মই ভাবিলোঁ যে আজিৰ পৰা মই অসমীয়াত ব্লগ দিম। তো মই ভাবিছোঁ অসমীয়াত ব্লগ দিম। তো আপোনালোকে কমেণ্টত জনাব মোক যে অসমীয়াত ব্লগ দিলে একচুৱেলি কেনেকুৱা হয়। তো মই অসমীয়াতে ব্লগ দিম বুলি ভাবিছোঁ। একচুৱেলি মানে যিমানবিলাক চেলিব্ৰিটি বা মানুহবিলাকক লগ পাওঁ, তো 99%তো অসমীয়া। তো মই ভাবিলোঁ ঠিকে আছে, তো অসমীয়াতে ব্লগটো দিয়া যাওক। তো সেইকাৰণে মই ষ্টাৰ্ট কৰিছোঁ অসমীয়াত ব্লগ। তো গাইজ প্লিজ জনাব মতামতটো, আৰু মই অসমীয়াতে দিম বুলি ভাবিছোঁ। তথাপি আপোনালোকৰ কমেণ্টৰ আশাত মই কিবা এটা মই নিজকে মানে ডিচিশ্যন এটা ল'ব পাৰিম। লৱমণি আমচুঙক মানে নেক্সট ভিডিঅ'ত মই লগ পাম বুলি ভাবি আছোঁ। তেখেতক কণ্টেক্ট কৰিম তাক, তো তাক দেখাবলৈ ট্ৰাই কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, মোক ফ'ল' কৰি থাকিব, আৰু ভিডিঅ'বিলাক ভাল পালে মানে ছাবস্ক্ৰাইব কৰি থাকিব।